নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অল টিপছ 2.0 MG ইউটিউব চেনেললৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই ভিৰ্নি জেলৰ বিষয়ে আলোচনা কৰিম। বন্ধুসকল, ডিক্ল'ফেনাক জেল বহুতো ব্ৰেণ্ডৰ আছে, যেনে ভিৰ্নি জেল, পলনি জেল, অমিনি জেল, বন কমফৰ্ট, বায়েৰা আন জেল, হলনি জেল, ভল্টাৰেন জেল, মুভ, চুমু জেল আদি বহুতো নামেৰে জনাজাত। তো বন্ধুসকল, আজিৰ ভিডিঅ'টোত অকল ভিৰ্নি জেলৰ বিষয়ে আলোচনা কৰিম। এই ভিৰ্নি জেলটো কি কামত ব্যৱহাৰ কৰা হয়, কম্পজিশ্যন, MRP, ছাইড ইফেক্ট, কোম্পানী নাম আদিৰ বিষয়ে বিতংভাৱে আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব। বন্ধুসকল, ইয়াত থকা কম্পজিশ্যনসমূহ হ'ল ইয়াতে ডিক্ল'ফেনাক, ডাইথালামিন, লিনচিড অইল, মিথাইল, চেলিচাইলেট, মেন্থাল আদি আছে। বন্ধুসকল, যিসকল লোকৰ শৰীৰ অতিকৈ বিষায়, জইণ্ট বিষ হয়, পিঠিত বিষায়, কঁকালৰ বিষ হয়, হাতৰ শোল্ডাৰ জইণ্টৰ বিষ হয়, মূৰৰ বিষ হয়, মাংসপেশীৰ বিষ হয় আদিৰ বাবে এই ভিৰ্নি জেলটো ব্যৱহাৰ কৰা হয়। বন্ধুসকল, যিসকল লোকৰ হীৰাৰ সমস্যা আছে, যাৰ ফলত মাংসপেশী ফুলি উঠে আৰু বিষায়, এনেকুৱা কণ্ডিশ্যনত এই ভিৰ্নি জেলটো ব্যৱহাৰ কৰিব পাৰে। বন্ধুসকল, যদি কোনো লোকৰ কিবা কাৰণত শৰীৰৰ কোনো স্থানত আঘাত পায়, যাৰ ফলত অতিৰিক্ত বিষ হয়, এনেকুৱা কণ্ডিশ্যনত এই ভিৰ্নি জেলটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। শৰীৰৰ যিকোনো ধৰণৰ বিষ নিৰাময় কৰাৰ কাৰণে এই ভিৰ্নি জেলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বন্ধুসকল, যিকোনো ধৰণৰ মেডিচিন লোৱাৰ আগতে আপোনালোকে ডক্টৰৰ পৰামৰ্শ ল'ব। ডক্টৰৰ পৰামৰ্শ নোহোৱাকৈ আপোনালোকে কোনো ধৰণৰ মেডিচিন ব্যৱহাৰ নকৰিব। বন্ধুসকল, ভিৰ্নি জেলৰ কোম্পানীটোৰ নাম হ'ল ব্ৰিণ্ডা কোম্পানী। ইয়াৰ ৰিজাল্ট বহুত গুণে বেছি আৰু এই পেকটো 10 গ্ৰামৰ পেক হয় আৰু ইয়াৰ মূল্য হ'ল 27 টকা। আপোনালোকে যিকোনো মেডিকেল ষ্ট'ৰত পাই যাব। বন্ধুসকল, যিসকল লোকৰ এলাৰ্জি প্ৰব্লেম আছে, তেওঁলোকে এই ডিক্ল'ফেনাক জেলটো ব্যৱহাৰ নকৰাই ভাল। আৰু আগতে জনাই দিছোঁ, সৰু ল'ৰা ছোৱালীৰ বাবে এই জেলটো ব্যৱহাৰ নকৰিব, কাৰণ ইয়াতে মেন্থল আছে, যাৰ ফলত অতিৰিক্ত জ্বলন ভাৱ হ'ব। আৰু যিসকল লোকৰ হাৰ্টৰ প্ৰব্লেম আছে বা হাৰ্টৰ পেচেণ্ট আছে, তেওঁলোকে এই জেলটো ব্যৱহাৰ নকৰিব। আৰু এই জেলটো ব্যৱহাৰ কৰাৰ আগতে আপোনালোকে লক্ষ্য ৰাখিব যে যাতে চকুত কোনো ধৰণৰ ব্যৱহাৰ নহয়। চকুত ব্যৱহাৰ হ'লে বহুতো সমস্যা দেখা দিব পাৰে। তো বন্ধুসকল, আজি ভিডিঅ'টো ইমান আছিল। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব। আৰু যিসকলে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু কিবা জানিবলগীয়া থাকিলে আপোনালোকে কমেণ্ট কৰি জনাব। ধন্যবাদ।